মোৰ ডেকা বৰ্গৰ তৰফৰ পৰা আপোনালোকক সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই ইতিমধ্যে এই গলাৰ পৰা গাখীৰ 2 লিটাৰ ল'লোঁ, তাকে অলপ কুকাৰত গৰম কৰি আছোঁ। দেখিছে আপোনালোকে গাখীৰ গৰম কৰি আছোঁ। তো অসমীয়াৰ কিছু পৰম্পৰা আছে, যেনে ধৰক আপোনাৰ চাউল খায়, বৰা ধানটো মানে শুকুৱাই চাউল কৰি তাৰ পৰা এইটো তিয়াই থোৱা যায়, তাৰ পৰা বাঁহৰ চুঙাত কাটি চুঙা চাউল খোৱা যায়। তো আজি আমি চুঙা চাউল খাম বুলি ভাবিছোঁ। বৰা ধান পথাৰৰ পৰা আনিলোঁ, তো আনি মেলি এতিয়া মিলত কুটাই মেলি চাউল তৈয়াৰ কৰি থোৱা হৈছে। এতিয়া মই মিছেছক ঘৰত তিয়াই থবলৈ কৈছোঁ। তো পিছবেলা মই বাঁহ কাটিমগৈ এডাল, বাঁহ কাটি আপোনাৰ চুঙা চাউল সিজাম, চুঙাত দিয়া চাউল, এইটো ভাত হৈ যাব আপোনাৰ। গধূলা আপোনালোকে দেখিব। তাৰপিছতে আপোনাৰ এই গাখীৰৰ লগত খাম। গাখীৰ সদ্যহতে গৰম কৰি থকা হৈছে, পগাই থকা হৈছে, অলপ পাকটো কাঢ়া কৰি দিছোঁ। তাৰপাছত আপোনাৰ গধূলা চুঙা চাউল খাবৰ কাৰণে ৰেডি হৈ আছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাই কেনে পাইছে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে ছাইডত থকা বেল আইকনটো অলপ দবাই মোৰ বিভিন্ন ধৰণৰ ভিডিঅ' পাবৰ কাৰণে সাজু হৈ থাকিব। তো আজি মই এতিয়া গাখীৰখিনি গৰম কৰি আছোঁ। কিছু সময় পিছতে সন্ধিয়া সময়ত আপোনালোকক দেখাই আছোঁ চুঙা চাউল কেনেকৈ তৈয়াৰ কৰা হয় আৰু চুঙা চাউল খাই কি মজা লাগে। মানে অসমীয়া এটা পৰম্পৰা, কি যে মজা, মানে বুজাব নোৱাৰি এক অনুভূতি। গতিকে দেখাই আছোঁ আপোনালোকে। গাখীৰটো পাক হৈ গৈছে ইতিমধ্যে। তাকে আপোনালোকক বন্ধুসকল আহি গ'লোঁ বাঁহনিত, বাঁহ এডাল কাটি নিওঁ, চুঙা চাউল খাব লাগিব। তো বাঁহডাল কাটি হৈ গ'ল বন্ধুসকল। এতিয়া ঘৰলৈ লৈ যাম টানি টানি। তাৰপিছত গধূলা বন্ধুসকল আমি চুঙা তৈয়াৰ কৰি লৈছোঁ ইতিমধ্যে। চুঙাবিলাক অলপ অলপ মুখখন জোঙাল কৰি দিব লাগে এনেকুৱাকৈ। তো ৰাতিপুৱা দেখিছিলে আপোনালোকে বাঁহ কাটি আনিছিলোঁ। তো এতিয়া চুঙাকেইটা অলপ এনেকৈ কৰি দিছোঁ, অলপ মুখিখন উলিয়াই দিছোঁ। এতিয়া জুই ধৰি সেই চাউল তিয়াই থোৱা হৈছে। কেইটা চুঙা হয় জানো, গাখীৰ আনিছোঁ 2 লিটাৰমান। তাৰ পৰা আজি চুঙা এনেকৈ কৰিব লাগিব, এইটো ধুব লাগিব কাৰণ ইয়াত কিছু লেতেৰা থাকে। এতিয়া আমি চুঙাকেইটা ধুই আছোঁ। চাউল লৈ ল'লোঁ, এই বৰা চিঙি উচনি তিয়াই ৰখা হৈছিলে। তো এতিয়া এই চুঙাত এনেধৰণে ভৰাম, আমি দুইজনে ভৰাম এতিয়া। হ'ব দিয়া, ভৰাবলৈ আৰম্ভ কৰিছোঁ লাহে লাহে। আমি ভৰাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ভৰাম। কলপাত লৈছোঁ, এইটো এটা চেণ্ট এটা হয় কলপাতৰ। এই কলপাতৰ চেণ্টৰ লগত মানে খুব বঢ়িয়া হয় কলপাত আৰু আপোনাৰ বাঁহৰ চুঙা। কলপাত বাঁহৰ চুঙাৰ যিটো চেণ্ট সেইটো খুব সুন্দৰকৈ আহে। আমি এতিয়া এই সোপাবিলাক এনেকৈ ধৰণে মাৰি দিয়া হৈছে। সোপাবিলাক টাইটকৈ মাৰি দিব লাগিব যাতে ইয়াৰ ভিতৰৰ বাষ্পটো ওলাই নাযায়। হাৱাটো ভিতৰৰ বস্তুটো ভিতৰতে থাকিব লাগে, বাহিৰৰ হাৱা যাতে স্পৰ্শ নহয়। অগ্নি দেৱতা প্ৰকট হৈ গৈছে। এয়া দেখিছে আপোনালোকে, অগ্নি দেৱতা প্ৰকট কৰি ল'লোঁ। দেখিছে আপোনালোকে, বঢ়িয়াকৈ জ্বলালোঁ জুইকুৰা। তো ইয়াৰ পাছতে আমি জুইকুৰা অলপ ধৰি ল'ব দিছোঁ। দেখিছে, বেক কেমেৰাৰ পৰা হেৰি কৰি দিছোঁ, চলি গৈছে। এয়া হৈছে আৰু লাহে লাহে অলপ ওপৰলৈ তুলি দিয়া হৈছে। আদিম যুগত এনেধৰণে ভাত বনাই খাইছিল। তেতিয়া চৰু তৰু ইমান ব্যৱস্থা নাছিল, বাঁহৰ পৰা বনাই খাইছিলে।
সাবস্ক্ৰাইব কৰিলে মইতো অলপ ভিডিঅ' আপোনালোকে চাবলৈ পাব আৰু কিন্তু দেই লাইক শ্বেয়াৰ কমেণ্ট প্ৰথম ক'লা বাকলিটো গুচাই ল'ব লাগে যিটো জ্বলি যোৱা বাকলি বাকলিটো এৰুৱাই ল'ব লাগে বহুত তৃপ্তি হৈছে বঢ়িয়া আৰু দেখিছে মাৰিছোঁ তেতিয়াহ'লে মোৰ চেনেলটো চাই কেনে পালে জনাব কমেণ্ট কৰিব আৰু লগতে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাইডত থকা বেল আইকনটো বজা হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ ছাইডত থকা বেলটো অলপ দবাই ৰাখিব তেতিয়া মোৰ বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে পাবলৈ সক্ষম হৈ থাকিব গতিকে আজিলৈ আপোনালোকক এৰিছোঁ পুনৰ ওচৰত আহি আছোঁ তেতিয়ালৈকে মই আপোনালোকক বাই বাই দিলোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰ বাই বাই টাটা টেক কেয়াৰ গুড নাইট